Now let's go, guys. My God, camera kita talk, guys. So, hey, সকলোৰে খবৰ কেনে আশা কৰিছো আছা ন ঠিকে তব কমেন্ট কৰি জনাই দিব দেই তো প্ৰিভিয়াছ ব্লগটো পুৰা ভালেখিনি ভিউজ আহিছে ন ধুনীয়া লাগিছে একদম তো এনেকৈ ছাপোৰ্ট কৰিবা আৰু ভাল লাগিল এতিয়া মানে আমি ৰাইডত যাই আছো পুৰা ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰি দিলো আৰু বকাটো ন আগে আগে যাই আছে আমাৰ ভূমিধৰ সিদিনা মোৰ তাত আছিল এখন বাইক সেইকাৰণেদি ব্লগ বনাইছিলো বাট আজি আছে আমাৰ বাকী এমটি তো পিছফালে আৰু কেইটামান আছে আৰু লগৰে তো এইকেইটা মিলি কিনে আজি এনে স্মল এটা ৰাইডত গৈছো তো চাই থাকক একেলগে বতৰটো কি ক'ম আৰু একবাৰ ৰ'দ দিব খোজে একবাৰ বৰষুণ দিব খোজে ইয়াতে অলপ ৰখি দিওঁ দেই আহি পালি ৰোহিত ভাই পहुंच गया अभी তেতিয়াহে ভাল লাগব দুইজন চব চলো ওকে গাইজ এতিয়া অলপ জোচ আহিছে বে সো নমস্কাৰ সকলোকে ৰাস্তাবিলাক এনজয় কৰা আৰু ন Now turning ঐ মোবাইলটো ভালকে লৈছা না তই পকেটত লৈছা ঠিকে আছে নহ'লে মোবাইল পৰিলে আৰু আগতে পুৰা বিৰল বাৰিছ আজি গাইজ মানে অলপ বেলেগতকৈ বেলেগ হ'ব আৰু ভিডিঅ'টো আপোনালোকে পুৰা একদম শেষলৈ চাই থাকক বিন্দাছ This side Bhutan guys and আমি গৈছো বেলেগ এটা জায়গা এক্সপ্লোৰ কৰিব পানী ওপৰ দি যাম ঐ অফ ৰোডিং guys Okay now let's go guys My God, তই ধৰা নাছিলি নেকি একো নাই গাইজ বহুত দিনৰ মূৰত মানে এইখন গাড়ীত লগো বনাইছো আৰু মই চলাইছো আজি চ' সেইবাবে অলপ জছ উঠি গৈছে আৰু এইফালে গাইজ পতঞ্জলি আমাৰ তামোলপুৰ এৰিয়াৰ মানে ইয়াতে পতঞ্জলিৰ মানে যি বস্তু কিবা হয় খেতি কৰে আৰু মানে ইয়াতে ঔষধি বস্তুবিলাক আৰু বহুত ডাঙৰ এলেকা হয় গাইজ ভিতৰত চ' এই আৰু পতঞ্জলি এয়া ভবা ৰামদেৱ আছে ইয়াতে পোষ্টাৰ মাৰা পুৰা ইমান ডাঙৰ স্পীড ব্ৰেকাৰ বে চ' গাইজ জমনি আমাৰ গাইজ বাইকেদি এনেকে ৰাইড কৰি যাই কেনে জমনি কৰিলে একদম বিন্দাছ লাগে দেই কিবা বঢ়িয়া লাগে মানে এনেকে যাব লাগে আৰু মানে এনজয়মেণ্টটো এনেকে ল'ব লাগে আমি এতিয়া তিনিখন বাইকে হৈছো বাকী পিছফালে দুখন স্কুটি আছে আহি পোৱা নাই এইকেইটা একদম লাহে আহিছে ন আৰু আমি মানে অলপ ভালেই দিছো সেইবাবে একো নাই লাহে পুৰা বিশ্বাস আছে নিজৰ ওপৰত আমাৰ ৰাইডাৰ হয় প্ৰ ৰাইডাৰ লগিং কৰবি হ'ব দে হ'ব টেনচন নলবি চবকে বনাবা দিম ব্লগ ঐ গাইজ RPM R15 V2 নাইস একদম পুৰা ষ্টক এক্সজষ্টৰ মানে সাউন্ড হয় আজি পুৰা ৰাস্তা ইয়ে ফালাব নেকি ঐ তেল বেছি আছে ইয়াৰ সেইকাৰণে এনেকুৱা মাৰি আছে আৰু এইটো গাইজ হাজাৰ এৰি বিন্দা যাই থাকে আৰু ন মাৰবুই অকে গাইজ নাও আহি পালো এতিয়া পাগলা নদী বম ডাঙৰ গাইজ 1 কিলোমিটাৰ মান এনেকে যায় বেলেগ মাথাটো উঠিব লাগে দেই হাতটো বেলেগ আছে এইফালে চ' গাইজ এয়া চাওক আমাৰ মানে তিনিখন গাড়ী এতিয়া ঐ গুলো रुक तेरे को बताते Okay guys, এতিয়া আমি ৰাইড কৰি দিলো ইহঁতক ৰখোতে একদমে দেৰি হৈ গ'ল দেই এতিয়া আজি অলপমান জোচ আছে চলি গেলাৰ অলপ বেলেগ জোচ আছে বল ইহঁতে গুচি গ'ল এতিয়া আমাৰ বাৰী দেই 3 2 1 গাইজ লেতেৰা পানী একদম য়েছ একো টেনচন নাই গাইজ এমটি ইজ বেষ্ট একো টেনচন নাই একদম মৰমত আহি গৈছে
গাইজ পুৰা আজিহে পেলিছোঁ বে গাড়ীখন So guys, আজি vlogটো চাই কেনে পাইছে কমেন্ট কৰি জনাই দিব আৰু গাইজ এয়া চাব পাৰে ইফালে পুৰা লবৰ বাগান লবৰ ইফালে আমাৰ প্ৰবাল ডাঙৰীয়া পুতি লৈ একদম আহি গৈছে পিছফালে গো গো ঐ বাহ বাচ্চা কেইটামান নাচি আছে পুৰা বঢ়িয়া লাগিছে কিন্তু এতিয়া মানে অকণমান ঠাণ্ডা কৰিছে দেই পাহাৰৰ কাষত আহি পেলাই না এতিয়া লাহেকে আৰু মানে ওপৰত মেঘ খাব পাৰে একদম খাতাৰনাক টাইপৰ আছে দেই ওপৰত মেঘ মেৰে পাহাৰ বহুত পচন্দ ৰে গাইছ ধুনীয়া কিন্তু নজাৰাটো বাপৰে বাপ সিহঁতৰ ঘৰৰ মাই গড আহি কেনে বাহ সিহঁতৰ যি ফূৰ্তি গাইছ পানী চানী চিকাই দিছে বে এতিয়া আমি লাহেকে পাহাৰৰ ওপৰত উঠি আছো পুৰা শ্বিলঙৰ দৰে মোল্লা ভাই আমাৰ লিন মাৰি আছে বে কিন্তু তাৰ লিনটো মানে বহাই নাই কি যে হ'ব আৰু ইফালে চাব পাৰে একদম এতিয়া লাহেকে আহি পালো এইফালে পাৰ্টি চলি আছে আৰু এই জাগাটোৰ নাম হ'ল ভূটান টকি তো এয়াই হ'ল ভূটান টকি গাইজ ইয়াতে আহি গলো মানে বহুত দিনৰ পৰা আহিম কৈ আছিলো আছিলো আৰু ন সেইটো কাৰণে আজি পুৰা আহি গলো আৰু আপোনালোকক অলপমান ভিউ বিলাক গাই দিলো কেনেকুৱা আহিলে আহিব পাৰে গাইজ তামাম কিন্তু অফৰোডিং এই বম ডাঙৰ মানে বল্ডাৰ আছে ইয়াতে আৰু পানীটো একদম ক্লিন ওহো কি ক্লিন বে পানীটো ইয়াতে গা ধুব লাগিব দেই গাইজ নহ'লে নহ'ব ওকে আমি এতিয়া বাইক অলপমান পাৰ কৰি থৈ আহো বম লাগিছে বে ইয়া তলত গৈ কেনে গা ধুলে না মজা লাগিব এনেকে জাগাত মানে আহি কেনে গা চা ধুই এনেকে অলপ লগৰ লগত এনজয় কৰি বম লাগে কিন্তু দেই আপোনালোকে যদি অহা নাই ন আহিব পাৰে মানে অকলে নাহিব পুৰা গ্ৰুপত আহিব বিন্দাছ আহি কেনে এনেকে চাই যাব পাৰে প্লান বৰ্ডাৰ এতিয়া আমি ইয়াতে অলপমান গা চা ধুও অলপমান এনজয় কৰো তাৰপিছত ঘৰলৈ বুলি ৰাওনা দিওঁ এতিয়া কেইটামান চিনেমেটিক এনজয় কৰা আৰু ন গাইজ কেনেকা জাগা হাইপটো বেলেগ দেই একদম ঐ চেত্ৰী শ্বিলঙতকে ভাল লাগিছে নে নাই আমরা কেইটাক চাওক গাইজ চাওক Oh my God. So guys, tata bye bye. আজিলৈ ভিডিওটো ইমানতে সামৰিলো তো চাই কেনে পাইছে কমেন্ট কৰি জনাই দিব আৰু ইয়াৰ লাষ্ট বিউটি একবাৰ চাই লওক